নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ সকলোকে মোৰ চেনেল অসমীয়া জ্ঞানলৈ। আৰু মই আজি আপোনালোকৰ কাৰণে লৈ আহিছোঁ 10টা মহৎ লোকৰ বাণী। গতিকে পলম নকৰি আহকচোন ভিডিঅ'টো আগলৈ চাওঁ। ভাল লাগিলে লাইক কমেণ্ট কৰিব। ৰাজা ৰামমোহন ৰায়ে কৈছিলে যে আনে কি কৰিছে ভবাতকৈ নিজে কি কৰিছোঁ ভবাহে বেছি দৰকাৰ। ছক্ৰেটিছে কৈছিলে যে অন্য মানুহে খাবলৈ জীয়াই থাকে, আনহাতে মই জীয়াই থাকিবলৈহে খাওঁ। ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰে কৈছিলে যে কম কথা কোৱা আৰু বেছি কাম কৰা মানুহে সফলতা লাভ কৰিব পাৰে। ৰবীন্দ্ৰনাথ ঠাকুৰে কৈছিলে যে ফুল আৰু পখিলাক বাহ্যিক ৰূপেৰে জুখিবা, মানুহক নুজুখিবা। ছক্ৰেটিছে কৈছিলে যে আমি গোটোৱা সকলোবোৰ সম্পত্তিৰ ভিতৰত জ্ঞান মাথো অবিনাশী। গুৰু নানকৰ মতে আমি যাক সৃষ্টি কৰিব নোৱাৰোঁ তাক ধ্বংস কৰাৰ অধিকাৰ আমাৰ নাই। মাদাৰ টেৰেছাই কৈছিলে যে এটা বন্দুকৰ গুলীতকৈ এবটল চিয়াহীৰ মূল্য বেছি। স্বামী বিবেকানন্দই কৈছিলে যে খং নকৰিবা, নিজৰ সৰ্বনাশ হ'ব। অহংকাৰ নকৰিবা, পতন হ'ব। কাকো ঘৃণা নকৰিবা, নিজেও ঘৃণিত হ'বা। ফাঁকি নিদিবা, ফাঁকত পৰিবা। ৰবীন্দ্ৰনাথ ঠাকুৰে কৈছিলে যে নিৰক্ষৰতা মানেই জ্ঞানবিহীন নহয়। স্বামী বিবেকানন্দই কৈছিলে যে মানুহ হোৱা আৰু আনকো মানুহ কৰিবলৈ চেষ্টা কৰা। ধন্যবাদ জনাইছোঁ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে। আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু নতুনকৈ যদি চাই আছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ন'টিফিকেশ্যনৰ কাৰণে কাষতে থকা বেল আইকনটো টিপি দিব, যাতে মোৰ আহিবলগীয়া ভিডিঅ'সমূহৰ ন'টিফিকেশ্যনবোৰ আপোনালোকে পাই থাকে।